তই কিলে মাত হা লোকক আজিকালি হা চাবি আকৌ ল'ৰা আজিৰ পৰা মোৰ ঘৰত এনেকৈ যদি গালি শুনিব লাগে চাবি হ'ব বাৰু আজিৰ পৰা মই নামাতো বাৰু অ' দেতা ভাত হ'লে বহুত ভোক লাগিছিলে পাই তই দেখোন বাহিৰতে খাম বুলি কৈছে বাহিৰত খাগে যা এই ৰক্তিম ওলাই আহ মই তহঁতৰ গেটৰ বাহিৰতে আছো অ' ভাই তই কেলে মাতিছিলি এ ভাই কেনেকুৱা লাগিছে এনেকেহে মাতিছিলো তোক আৰে তই মোক এনেকে কিয় মাতিছিলি মোৰ পাপা বাহিৰতে ৰখি আছে দেখোন অ তহঁতিটো কি খাইছ অ' দেউতা আপুনি ক'ব পাৰিলে এইটো একো নহয় অ' দেউতা এইটো পেলাই একো চালা কেলা তোৰ আজি বেছি আছে ৰা তোক মই ঘৰত বেটামগৈ কেলা ঐ আকৌ আহিছা উপস্থিত যে কিবা হ'ল নেকি দেখিছেনে সি আপোনাৰ ল'ৰাটোৱে মোৰ ভাগৰ ল'ৰাটোক চিগাৰেট খুৱাইছে চাওঁ এইটো মুখত কি লৈছ তই চাওঁ ঘূৰি এইফালে ঘূৰচোন এইফালে ঘূৰ দেউতা একো নাই দেউতা একো নাই পাই মোৰ মুখত দিছে নাই একোৱে নাই দেউতা চালা তোৰ মুখৰ পৰা কি গোন্ধাইছে হা কেলা চিগাৰেট খাই আছিলি আজি মই নাজানো তোৰ মুঠতে তোৰ ল'ৰাক আজি মই জেলত পঠিয়ামেই নহ'লে চাবি অ' দেউতা সেয়া কাজু একো নকৰিব পাই ইয়ে মোক মাতিছিলে একো নকৰিব পাই প্লিজ চালা বহ জেললে মইতো পুলিচৰ আগত কেছ দিম ৰহ দেউতা আজিৰ পৰা সঁচাকৈ নকওঁ প্লিজ মাফ কৰি দিয়া না হ'ব বাৰু তই আজিৰ কাৰণে এৰি দিছো মই ক'লে মই মানিম নে আজি যদি আমাৰ ছেকেণ্ড পাৰ্টটো চাই ভাল লাগিলে ক'ব দেই গাইজ আজিলৈ সমাপ্ত লৈছোঁ ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু অহা খণ্ডত আমি থাৰ্ড পাৰ্টটো দিম থাৰ্ড পাৰ্টৰ আমাৰ 3 দিনমানৰ পাছত আহিব ধন্যবাদ সকলোকে জনাইছোঁ